ॐ नमो सूर्याय सहस्रकीर्तनाय मम वाञ्छितं देहि देहि स्वाहा। ॐ नमो सूर्याय सहस्रकीर्तनाय मम वाञ्छितं देहि देहि स्वाहा। ॐ नमो सूर्याय सहस्रकीर्तनाय मम वाञ्छितं देहि देहि स्वाहा। এই সূৰ্য মন্ত্ৰটি বিভিন্ন বিশ্বৰ জনতাৰ কল্যাণৰ অৰ্থে, বিশ্বৰ শান্তি সমৃদ্ধিৰ অৰ্থে, সুখ আৰু সম্প্ৰীতি সম্বোধনাৰ্থে এই মন্ত্ৰটো পুৱা 108 বাৰ যদি জপ কৰে, জপ কৰি সূৰ্যৰ উদ্দেশ্যত সূৰ্যাৰ্ঘ্য প্ৰদান কৰে, তেনেহ'লে এই মন্ত্ৰটিৰ পৰা মানুহ বহু উপকৃত হ'ব বুলি আমি আশা কৰিব পাৰোঁ। এই মন্ত্ৰটি উচ্চাৰণ কৰি যেতিয়া সূৰ্যাৰ্ঘ্য দিব, তেতিয়া জলত তিল, চাউল, দুবৰি, ৰক্তপুষ্প, হালধি এই কেইবিধ বস্তু দি জল পবিত্ৰ কৰি ল'ব আৰু সেই জলেৰে এবাৰ বা 3 বাৰ সূৰ্যৰ উদ্দেশ্যত অৰ্ঘ্য প্ৰদান কৰিব। সেইদিনাখন ৰবিবাৰ প্ৰথম আৰম্ভ কৰা সময়টো হৈছে, বাৰটো হৈছে ৰবিবাৰ মধ্যাহ্ন সময়। এই সময়ত এনেদৰে সূৰ্যৰ অৰ্ঘ্য এবাৰ বা 3 বাৰ দিয়াৰ পিছত সেই দিনটো যি আহাৰ কৰিব, সেই আহাৰ সাত্বিক আহাৰ হ'ব লাগিব। চেনি, গাখীৰ দিয়া আমাৰ যি পায়স পৰমান্ন, সেই পৰমান্ন এবাৰ খাব ৰাতি। দিনত ফল আহাৰ কৰিব, ৰাতি পৰমান্ন খাব সেইদিনাখন। বা এনেদৰে যদি এমাহ এই সূৰ্যৰ মন্ত্ৰ জপ কৰে, তেনেহ'লে এমাহৰ কাৰণে তেনেদৰে আচৰণ কৰিব। এসাঁজ খাব, পায়সান্ন ভক্ষণ কৰিব, মগু বুট সাত্বিক আহাৰ খাব, লগত ফল মূল খাব পাৰিব। এনেদৰে যদি এমাহ সূৰ্য দেৱতাক সাধনা কৰোঁ বুলি সাধনত হৈ কোনো ভক্তপ্ৰাণ লোকে সূৰ্য আৰাধনা কৰে, তেতিয়াহ'লে তেওঁৰ মনস্কামনা সিদ্ধি হোৱাৰ ক্ষেত্ৰত নিশ্চয় শুভ ফল লাভ হ'ব বুলি আমি আশা কৰোঁ। প্ৰথম হয়তো শতকৰা 100 ভাগ নহ'ব পাৰে, শতকৰা 25 ভাগ হ'ব। তাৰপিছত কোনো এটা সময়ত আকৌ একেধৰণেই ৰিপিট কৰিব, একেখিনি কামেই 3 বাৰ কৰাৰ পিছত নিশ্চয় সুফল হোৱাৰ লগে লগে এই মন্ত্ৰটি সিদ্ধ হ'ব। সিদ্ধ হ'লে আগলৈ এই মন্ত্ৰটি ব্যৱহাৰ কৰি নিজৰ সৎ উদ্দেশ্যত মানুহে নিজৰ উদ্দেশ্য সফল কৰিব পাৰিব, যদি সৎ উদ্দেশ্য হয়। এই সূৰ্য মন্ত্ৰৰ মাহাত্ম্য, কাৰণ সূৰ্য প্ৰত্যক্ষ দেৱতা। তদ বিষ্ণু পৰমং পদম সদা পশ্যন্তি সূৰ্যঃ দিবিব চক্ষুৰাতমম। তাৰমানে আমাৰ সূৰ্য দেৱতাই প্ৰথম সূৰ্যৰ পৰাই সৃষ্টি, সূৰ্যৰ পৰাই মানুহ জীৱিত থাকে। সকলো প্ৰাণী সূৰ্য পৰম দেৱতা, সূৰ্যক বিষ্ণু স্বৰূপে মানুহে আৰাধনা কৰে। দ্বাদশ সূৰ্যৰ এটা নাম হৈছে বিষ্ণু। গতিকে সেই বিষ্ণুক সাক্ষাৎ কৰিছোঁ বুলি ভাবি সূৰ্যকে সাক্ষাৎ কৰি সূৰ্যৰ আগত এই মন্ত্ৰটো জপ কৰিব লাগে। প্ৰথমে সূৰ্য অৰ্ঘ্য দি লৈ 108 বাৰ। এইটো নিজে ব্যৱহাৰ কৰি চাওক, কি উপকৃত হয়। যদি উপকাৰ হয় তেতিয়া আনকো দিব পাৰিব। সৰ্বতে সুখিনঃ সন্তু, সকলোৱে সুখী হওক, এইটো আমি যদি কামনা কৰোঁ, তেতিয়া আমাৰ নিজৰ সুখ সমৃদ্ধি বৃদ্ধি হয়। মানে সৰ্বজন সুখায় সৰ্বজন হিতায়, এই উদ্দেশ্যে কাম কৰিলে নিজৰ মংগল হয়, দেশৰ মংগল হয়, পৃথিৱীৰ মংগল হয়। ওম ষষ্ঠী।